Hey guys, welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ কাৰণ গৈ আছোঁ আজি দুধনৈ বাইকত চাবলৈ। চব গৰমত পুৰা ৰেডি কৰি লৈছোঁ ছেটআপ, হেলমেট, বাইকখন তেল নাই, তেল ভৰাব লাগিব, অলপমানহে আছে তেল। বহুত দিনৰ মূৰত কাৰণ মোবাইলটো বেয়া হৈ আছিলে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। কাৰণ এবাৰ পুৰি দিলে, গাড়ীৰ ভিতৰত পুৰি দিলে মোবাইলটো, পৰাৰ পিছত আৰু নাই। মোবাইলটো ইফাল হৈ থাকে, সেইকাৰণে ভিডিঅ' একো দিব পৰা নাই। আকৌ মোবাইলটো খুলি কিনে চালোঁ, ডিছপ্লেটো বেলটো অলপ খুলি আছিলে, সেইকাৰণে লগাই দিলোঁ দোকানত গৈ পিনে। এতিয়া আকৌ চালোঁ হ'ল ভিডিঅ' বনাবলৈ। যাতে ভিডিঅ'টো শেষ কৰিলেগে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিবা ভাইটি হিচাপে। ওলালোঁ ঘৰৰ পৰা, মটৰ ব্লগ কৰি দেখুৱাই থাকিম বাৰু। ইমান গৰম চাওক, পূৰা ঘামি গৈছে গৰমত ষ্ট্ৰাইগাল। হেল্ল' মাইক টেষ্ট হেল্ল' মাইক টেষ্ট 1 2 3 1 2 3 চেকিং। তো গাইছ ওলালোঁ ঘৰৰ পৰা, বহুত দূৰ আহি পালোঁ বাৰু, ভিডিঅ' বনা নাই। ইমান গৰম বাপৰে বাপ, একদম হাত দুখন জ্বলি গৈছে গৰমত। গ্লভছটো পিন্ধা নাই, ইমান গৰম। সেইকাৰণে ভিডিঅ' চিডিঅ' বনা নাই একো, এনেই আহি আছোঁ চুপচাপকৈ, মন মাৰি ইমান গৰমত বাপৰে বাপ। এতিয়াও ৰ'দ দি আছে তামাম। কি কৰিবি, গৰমৰ দিনত এনেকুৱা ৰাইড কৰা একদম মানে মুস্কিল। ৰাইড কৰা মানে এনে বাইক লৈ ওলোৱাই নাযায়। গাড়ী চাড়ী থাকিলে ভাল বাৰু, আমাৰ দুখীয়া কপাল, ফুটা কপাল, ক'তনো গাড়ী থাকিব। বাইকখনক কিবাকৈ লৈছোঁ ফাইনেন্সত, এতিয়াও আছে বাৰু এবছৰ দিবলৈ ফাইনেন্স EMI। ভগৱান, তাৰপিছত নিজৰ হৈ যাব। তো গাইছ, ইমান ষ্ট্ৰাগল কৰি গৈ আছোঁ ৰ'দত, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু মৰম চেনেহ দি দিবা, দুটা এটা কমেণ্ট দি দিবা, লাইকো কৰি দিবা। কাৰণ 1000 হ'বলৈ বেছি নালাগে আৰু, কাৰণ 768 নে কিমান বা হ'ল ছাবস্ক্ৰাইব, আৰু বেছি নালাগে, অলপহে লাগে 1000 হ'বলৈ। জলদি কৰি দিবা। জানো আজিকালি ছাবস্ক্ৰাইবাৰ হ'লেও কামত নিদিয়ে ইউটিউবটো, কাৰণ বহুত ডাউন হৈ গৈছে ভিউজ। মোৰে বহুত আছিল ভিউজ, কিমান বা কি আছিলে, এইটো চব ডাউন হৈ গ'ল। তাতে আকৌ মোবাইলটো কেইদিনমান বেয়া হৈ থাকিলে, 1 মাহ 20 দিনমান, তাতে গোটাই ভিউজ ডাউন, একেবাৰে নাই। টকা চাই থাকক, বেছি কথা নাপাতো বাৰু, ৰ'দ দিছে তামাম। লাহে গৈ থাকিম, দেখুৱাম বাৰু অলপ টুকুৰা ৰাস্তা। তো গাইছ, ফাইনেলি আহি পালোঁহি আগিয়া মানে বালিজানা টাউন। এয়া চাওক, কি ধুনীয়াকৈ ফুল ফুলিছে। এইটো কৃষ্ণচূড়া, আগতে বাৰু বহুত আছিল। কি দুখৰ কথা বাৰু, এইটো কাটি দিলে। এইটো নেশ্যনেল হাইৱেটো বনাই আছে 4 লাইন, এইকাৰণে কাটি দিলে বাৰু ইফালেদি। এইটো আগিয়াৰ পৰা পূৰা পঞ্চৰত্নটো আছিলে, এতিয়া বাৰু নাই বাৰু, এডালো চব কাটি দিলে বাৰু। কি কৰিবি, উপায় নাই। কিবা এটা পাব লাগিলে কিবা এটা হেৰাব লাগে। ভাই অলপ চলপ আছে বাৰু, এডাল দুডালকৈ আছে গছ, কিতাপত দেখি পাওঁ মাজে মাজে। সেইটো এটা আগত আছে এডাল ৰঙাকৈ ফুলি আছে, সেইটো থাকিলে বহুত ভাল লাগে বাৰু। চাওক, ৰঙাকৈ ফুলি আছে, কিমান ধুনীয়া। তো গাইছ লগ পাম বাৰু, দেখুৱাই থাকিম অলপকৈ চিন। তো গাইছ আগিয়ে পাৰ হ'লোঁ। তো গাইছ আহি পালোঁহি আমাৰ বলবলা, এইটো লোকেল বজাৰ। ইমান ধুনীয়া পৰিৱেশ চাওক, এয়া ৰাস্তাৰ সন্মুখতে আকৌ পাহাৰ। ইমান ধুনীয়া, বিউটি অফ নেচাৰ। চাওক ইমান ধুনীয়াকৈ, কি মজা লাগে। এতিয়া বাৰু অলপ বাৰিষাটো কম, নহ'লে বাৰিষাটো দি দিলে, বৰষুণ দি দিলে বাৰু গছ গছনিবিলাক ইমান সেউজীয়া হৈ থাকে। এতিয়া বাৰু নাই। চাওক পাতবোৰ সেমেকা হৈ আছে একদম। বলবলা চাওক, আহি পালোঁহিতো কৃষ্ণাই ৰিজাৰ্ভ, কৃষ্ণাই আৰু দুধনৈৰ মাজত ৰিজাৰ্ভ। ভাই, ইমান চকচকা ধুই আনিছোঁ বাইকখন, ইয়াত যদি আকৌ বোকা লাগি যায় কি হ'ব, কেছটো নগন হৈ যাব। ভাই ইমান চিকচিকীয়াকৈ আহিলোঁ, ইমান দূৰৰ পৰা আহি পালোঁ, ইয়াত যদি বোকা লাগি যায় কি হ'ব বাৰু, কেছটো নগেন। তো গাইছ দুধনৈ আহি পালোঁ ফাইনেলি, ইমান গৰমৰ মাজত। দামৰা 6 আৰু এইফালে কি বাগমাৰা 132, ডাইনাডুবি 8.6, ইমান গৰম।
এতিয়া যাওঁ প্ৰণৱ ৰখি আছে ভাতিজা এবাৰ আলহী ঘৰত যাওঁ তো গাইজ ফাইনেলি আহি পালোঁ দুধনৈ আহি কিনে আকৌ আহিলোঁ নলবাৰীত ঘূৰি ইমান গৰম থাকিব নোৱাৰা ৰুমত এইকাৰণে অলপ ঘূৰিবলৈ আহিলোঁ এইটো ঠাই আগতে অহা নাই বাৰু নাম শুনিছোঁ বহুজনে বহু ঠাইত ফটো মাৰা দেখিছোঁ এইটো পোষ্ট ফেচবুকত আৰু ইউটিউবত দেখিছোঁ ইনষ্টাগ্ৰামতো দেখিছোঁ আজি নিজে আহিলোঁ আমাৰ প্ৰণৱ ভাইটিৰ লগত আহি পালোঁহি ইয়াত আমাৰ নলবাৰী ইয়াত চাওক নলবাৰী মাগো ইয়াত বহুতৰ পোষ্ট দেখিছোঁ ফেচবুকত ইনষ্টা আৰু ইউটিউবত আজি সঁচাকৈ আহি পালোঁ ইয়াত চাওঁ এতিয়া কি হয় অলপ আগত যাই ফটো চটো মাৰোঁ নেকি এন্ধাৰো হ'ল এতিয়া সময় হৈছে 5:55 চাওক এতিয়া ভিডিঅ' বনোৱাৰ টাইম নাই বাৰু এতিয়া এন্ধাৰ আৰু কামো কৰি আছে ইফালে অলপ ৰিক্সি হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব বাৰু আৰু দেখোঁ বাৰু প্ৰগ্ৰাম আছে বাৰু আজি যে কোনোবা আহিব গ'লে মুম্বাইৰ পৰা ছিংগাৰ আমাৰ বাইশ উৎসৱত ৰাভা জাতিসকলৰ বাইশ উৎসৱত তাতে প্ৰগ্ৰাম আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখোঁ বাৰু এনেই আহিলোঁ ইয়াত ঘূৰিবলৈ ভণ্টিহঁতৰ লগত আমাৰ বাইদেউৰ ভণ্টি মানে ভাতিজি হ'ব সিহঁতৰ লগত ঘূৰি আহিলোঁ ইয়াতে নলবাৰী বুলি কয় এইটো অসম মেঘালয় সীমান্ত এতিয়া অলপ ৰিলচ চিলচ বনাওঁ ইনষ্টাগ্ৰামত দিবলৈ চাই থাকিব আৰু ইনষ্টাগ্ৰামৰ আইডিটো জানাই অখিল ৰাভা বুলি আছে 48 পাই যাব লিংকটো দি দিম তলত ডিছক্ৰিপশ্যনত লিংক দি দিম চাওক গাইজ ইয়াৰ পৰা যাম আৰু বেছি দেৰি নকৰোঁ কাৰণ এন্ধাৰ খবৰ হ'ল আৰু লগ পাম প্ৰগ্ৰামত তাতে বাইশ মেলাত লগ পাম বাৰু প্ৰগ্ৰাম তাতে যদি দেখুৱাব পাৰোঁ দেখুৱাম বাৰু আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া সময় হৈছে 6:24 লগ পাম ফাইনেলি আহি পালোঁ আমি যাওঁ এয়া দুধনৈ বাইকৰ
भाई बंदिया आपका जो ज्यादा है